স্বাগতম জনাইছোঁ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আৰু মই গৈ আছোঁ কলেজৰ পৰা ৰুমলৈ আৰু আজি আমাৰ লগত আছে এজন স্পেচিয়েল গেষ্ট মিষ্টাৰ নমুনা আৰু এতিয়া আমি যাব ওলাইছোঁ IITG লৈ আহোঁতে আহিয়ে পালোঁ IIT ফুলি থকা ফুলবোৰ দেখি একেবাৰে মনটো ফুল লাগি গ'ল জীৱনত প্ৰথমবাৰ ৰঙা কাপোৰত ভৰি দিলোঁ ৰেড কাৰ্পেট আকৌ আহিয়ে লাগি গ'লোঁ আমি পেট পূজা কৰাত আৰু তাৰ পাছত আৰম্ভ হ'ল মিটিং য'ত আমি হ'ব পৰা নাই একদম ফিটিং সেইকাৰণে ইউ কৰি আছে কিবা কিবি খিটিং তাৰ পাছত আমাক অলপ আগৰ দিনৰ কাহিনী দেখালে অৱশেষত আহি পালে আমাৰ সন্মানীয় ৰাজ্যপাল মহোদয়ৰ বহুমূলীয়া ভাষণ শুনি আমিও আহিলোঁ ঘৰলৈ আৰু তাৰ পাছত আমি খালোঁ ফাষ্ট ফুড দেখিছেনে খাই থকাৰ ফাইদা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ হৰ হৰ মহাদেৱ